কোনোবা এজন মহান ব্যক্তি মহানুভৱৰ মুখৰ পৰা শুনিছিলোঁ মোবাইলত 30 ছেকেণ্ডৰ এটা ৰিলত এটা বৰ সৰু বাক্য শুনিবলৈ পালোঁ, কিন্তু তাৰ মিনিংটো মোৰ বহুত ডাঙৰ যেন লাগিল। সেইকাৰণে বোলো যাওঁ গভীৰতা বিচাৰি এই বাক্যটো, যে তুমি যিটো হ'ব বিচাৰিছা, যিটো পাব বিচাৰিছা, সেইটো বিষয়ে ভাবা, নহ'লে যিটো বিষয়ে ভাবি আছা সেইটো হৈ যাবা। বাক্যটো একদম সৰু নহয়নে? মই বোলো সৰু বাক্য ইমান এজন মহান ব্যক্তিয়ে কৈছে যেতিয়া কিবা নহয় কিবা ৰহস্য, এটা গভীৰতাটো থাকিব। মানে বাক্যটোত কথাটো এনেকুৱা বুজাব বিচাৰিছে, যদি আমি জীৱনত কিবা এটা লক্ষ্য লওঁ আৰু সেই লক্ষ্যটোৰ বিষয়ে ভাবোঁ আৰু সেই লক্ষ্যটোৰ ওপৰত কাম কৰোঁ, তেতিয়াহ'লে আমি লক্ষ্যস্থান পাম। আৰু যদি আমি যিটো ভাবি আছোঁ কিবা এটা অদৰকাৰী বস্তু, অদৰকাৰী মানে ধৰক এক্সাম্পল যদি দিওঁ যে ফেচবুকত কাৰোবাৰ এজনী এনেই প্ৰফাইলটো চাই আছোঁ, চাব লগা বিশেষ মানিছোঁ একো নাই, ধুনীয়া দেখিছোঁ চাই আছোঁ, আৰু চাই পিনে আমি সেইটো বিষয়ে ভাবি আছোঁ, তে আমি ক'ত যাম? আমি ফেচবুক ইউজাৰতহে যাম। তো যদি আমি লক্ষ্য এটা লওঁ আৰু সেই লক্ষ্যটোৰ বিষয়ে ভাবোঁ আৰু সেই লক্ষ্যটোৰ ওপৰত কাম কৰোঁ, তেতিয়াহ'লে আমি লক্ষ্যস্থান পাম। লক্ষ্যটো সৰু হওক বা ডাঙৰে হওক ফৰক নপৰে। এটা ভাল ৰাস্তাত গতি কৰি এটা ভাল লক্ষ্যস্থান প্ৰাপ্ত কৰা আৰু কিবা এটা অদৰকাৰী কথা ভাবি থাকি নিজৰ সময়বোৰ নষ্ট কৰা, তো দুইটা ডিফাৰেণ্ট কথা বা দুইটা বেলেগ বেলেগ পৰিস্থিতি হয়। তো সেইকাৰণে কৈছে চাগে তুমি যিটো হ'ব বিচাৰিছা, যিটো পাব বিচাৰা, সেইটো বিষয়ে ভাবা, সেইটো বিষয়ে ভাবা যাতে তুমি সেইটো ৰাস্তাত আগুৱাই যাব পাৰা। আৰু নহ'লে তুমি যিটো ভাবি আছা, মই যদি অদৰকাৰী কথা ভাবি আছোঁ, কিবা নকৰিব লগা কামৰ কথা ভাবি আছোঁ, 2 নম্বৰী কথাবিলাক ভাবি আছোঁ, 2 নম্বৰী কামৰ কথা ভাবি আছোঁ, কোনোবা ছোৱালী বোৱাৰীৰ কথা ভাবি আছোঁ, তে মই কোনফালে যাম? বা বেলেগ এটা মানুহ হ'লেও ল'ৰা হ'লেও কোনফালে যাব? ঠিক তেনেকুৱা কথা আৰু। সেইকাৰণে ময়ো আপোনালোকক কৈ দিছোঁ যে কেনি যাব বিচাৰিছা বা কি পাব বিচাৰিছা সেইটো বিষয়ে ভাবা, ঠিক আছে? নহ'লে যিটো এতিয়া ভাবি আছা বিচনাত পৰি বা চকীখনত বহি যিটো ভাবি আছা, নহ'লে সেইটো হৈ যাবা। বাকীটো আৰু তোমাৰ ওপৰত এৰিছোঁ, তুমি হ'বা নে তুমি পাবা।